কেনেকৈ আছে আকৌ এবাৰ মোৰ নিউ ব্লগ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি ব্লগটো বহুত ইণ্টাৰেষ্টিং হ'ব, কাৰণ মই আজি আপোনালোকক দুৰ্গা পূজাৰ ট্ৰেইলাৰ দেখাম। ট্ৰেইলাৰ মিনছ মানে ট্ৰেইলাৰ এনেকুৱা নহয়, মানে কি ক'ম আৰু আপোনালোকক, মানে ধৰি লওক দুৰ্গা পূজা আৰু 3 দিন আছে ন, 3 দিন আছে। তো সেইটো কাৰণে আপোনালোকক আজি মূৰ্তি দি ছাৰপ্ৰাইজ দিছোঁ। আপোনালোক ভাবক কোন দিব ছাৰপ্ৰাইজ, আপোনালোক ছাৰপ্ৰাইজ দুৰ্গা পূজাৰ ছাৰপ্ৰাইজ দিম মানে কোনো এতিয়ালৈকে মানে নেদেখায় মানে ইমান জল্দি। 3 দিন আছে দুৰ্গা পূজা, তেতিয়া মই আপোনালোকক আজি দেখাম কি কয় দুৰ্গা পূজাৰ মূৰ্তি চব দেখাম মানে। সেইটো কাৰণে আপোনালোকে মানে মোৰ ভিডিঅ'টো এণ্ডলৈকে চাওক, ভিডিঅ'টো স্কিপ নকৰিব। সেইটো কাৰণে আপোনালোকে এতিয়া ব্লগটোত আপোনালোকে দেখাব চেষ্টা কৰিম, আপোনালোকক যিমান পাৰিম সিমান দেখাম। তো গাইছ এতিয়ালৈকে বলক তেতিয়াহ'লে আপোনালোকক লৈ যাওঁ দুৰ্গা পূজা দেখাবৰ কাৰণে। দুৰ্গা পূজা আকৌ দেখামেই মানে ব্লগ বনিব, এতিয়া দেখাই দিওঁ অলপ। বলক গাইছ, বলক এতিয়া ব্লগটো আৰম্ভ কৰোঁ। লাগিছে আৰু এতিয়া পালোঁ আৰু পেট্ৰল পাম্প পালোঁ, আৰু অলপ দেৰি মানে আৰু 5 দিন আছে হয় নাই, 5 দিন আছে আৰু দুৰ্গা পূজা। তো মানে এটা জছ আহি যায় আৰু ফাইনেলি পাই গ'লোঁ। এতিয়া আৰু আপোনালোকক গৈ বলক তাত গৈ দেখাইছোঁ আপোনালোকক আৰু দুৰ্গা পূজা আহিছে আৰু এতিয়া আমি এতিয়া ওলাই গ'লোঁ। এতিয়া বলক যাওঁ ৰাস্তা দেখাইছোঁ পূজা আহিছে, তৰফি আছি ৰহা নি যাতা, কি ক'ম বলক দেখাইছোঁ। নাই অলপ খাইছে গাইছ, সেইটো কিন্তু বৰ্ড নহয়, এইটো টুনি লাইট লগাই থৈ দিছে মানে। আপোনালোক বলক দেখাইছোঁ, জলদি বলক। মানে কি ক'ম আৰু আপোনালোক দেখাইছোঁ চাইছে চবকে দেখাইছোঁ আপোনালোকক। পাই গ'লোঁ আমি, এই চেক দিছ আউট গাইছ, কি ক'ম সেইপিনে চাওক না। মই ভাবিছিলোঁ এইটো বৰ্ড হয়, কিন্তু এইটো টুনি লাইট। আপোনালোকে চাইছে, আপোনালোকে ভাবিলে বৰ্ড হয়, কিন্তু বৰ্ড নহয় এইটো। কেনেকৈ লাগিছে? ভাল লাগিছে, মজা। দেখাইছিলোঁ গাইছ, কেনেকৈ লাগিছে কমেণ্ট বক্সত ক'ব আপোনালোকে চাই। আৰু পূজা আহি আছে, পূজা ব্লগ আৰু কেইদিন আছে, 5 দিন আছে ন। এইপিনে পূজা হ'ব, তেতিয়া দেখাম আৰু গান হৈছে আৰু প্ৰগ্ৰামো হৈছে, ডান্স হৈ আছে। সেইটো কাৰণে আপোনালোকে দেখাম ব্লগ গাইছ। চাওক এবাৰ আৰু অলপ আপোনালোকৰ দুৰ্গা পূজাৰ ফিলিংছ লয়। এবাৰ মই বাহিৰৰ পৰা দেখাই দিছোঁ আপোনালোকক, চাই লওক। আৰু চাওক পুৰা গোটেইটো মানে এইটো মানে মুৰা উৰা দি মানে বনাইছে। আপোনাৰ লাইটটো চাইছেই, বলক ভিতৰলৈ যাওঁ বলক। আমি সোমালোঁ, কি ক'ম মানে ফুল কভাৰ গাইছ, একদম মানে কি ক'ম। চাওক গাইছ, চাওক অ' মাই গড, চাওক আমি গৈ আছোঁ বলক এতিয়া যদি যাওঁ আপোনালোকক দেখাইছোঁ। পুৰা প্ৰগ্ৰাম হ'ব, এতিয়া হোৱা নাই মানে, হ'ব আৰু বেছি টাইম নাই। আপোনালোকক দেখাইছোঁ বলক। মুৰা উৰা দি আপোনালোক কৈছিলোঁ, এটা মুৰা দি আৰু এটা বস্তু দেখাইছোঁ আপোনালোকক। গাড়ু উৰি দি মানে টাচ নকৰোঁ আৰু এনেই দেখালোঁ আপোনালোক। গাড়ু উৰি দি বনাইছোঁ আৰু ইমান ভিৰ মানে কি ক'ম। আপোনালোক মূৰ্তিটো দেখাম, ভিডিঅ'টো চাই থাকক, দেখাম চাই থাকক। আৰু ইয়াতে আমাৰ প্ৰগ্ৰাম চগ্ৰাম এতিয়া হেৰি চাই ল'লোঁ, এতিয়া আপোনাৰ প্ৰগ্ৰাম য'ত হ'ব এইটো দেখালোঁ আপোনালোকক। এতিয়া বলক আমি দেখাম আপোনালোকক মূৰ্তিটো মেইন গাইছ, তাতে মজা আছে ন। বলক দেখাম মানে ইমান ডাঙৰ মজা। এইটো মানে ইয়াত যিমান পূজা হৈছে মানে এৱাৰ্ড পোৱা এইবোৰ মানে চাওক, এইবোৰ চব মানে পূজাৰে এৱাৰ্ড পোৱা এইবোৰ। ফাইনেলি আমি ভিতৰলৈ সোমালোঁ, আপোনালোকক দেখাইছোঁ চাওক মূৰ্তিটো। আৰু এইটো চাওক, এইটোৱে হ'ল আমাৰ দুৰ্গা মাৰ মূৰ্তিটো। চাওক এইপিনে সোমালোঁ আৰু এইপিনে ওলাইছোঁ, চাওক প্ৰগ্ৰাম য'ত হ'ব মানে। আৰু এইটো দেখাইছিলে আপোনালোক মানে ডান্স প্ৰগ্ৰাম ইয়াতে হ'ব মানে। এতিয়া পুৰা 9 দিন আৰু কি ক'ম, তামাম গাইছ মানুহ। আৰু এইবিলাক চব চাইকেলত থৈ দিছে মানে, কি ক'ম মানে এনেকুৱা হৈছে মানে পুৰা মানে এনেকুৱা। এইটো গলি হয় মানে, এইটো এইপিনে আহিব পাৰে, এইপিনে আহিব, এইপিনে যাব মানে। সেইটো চাই লওক ভালকৈ। প্ৰগ্ৰামটো মানে কেতিয়া যাব লাগে মানে। মই এবাৰ আহিছিলোঁ আগতে, কিন্তু এতিয়া ভিডিঅ' এটা বনাবৰ কাৰণে আহি গ'লোঁ, ভিডিঅ' বনাবলৈ আহিলোঁ, সেইটো কাৰণে আহিলোঁ। আপোনালোকে চাই কেনেকৈ লাগিছে কমেণ্ট বক্সত ক'ব, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব। এতিয়া দেখাম আৰু প্ৰগ্ৰাম আছে এইটো ভিডিঅ'টো, অলপ চাই থাকক। কি ক'ম মানে আপোনালোক চাওক মানে ইমান গান পাইছে, একদম মানে কি ক'ম বহুত মজা আৰু দুৰ্গা পূজা ইমান বেছি নাই। এতিয়া মানে এতিয়া দুৰ্গা পূজা লাগিলে এতিয়া লাগিছে। কাক লগ পালোঁ, ইমান ভিৰ ন মানে আপোনালোক কি ক'ম, ইমান ভিৰ চাইছে আপোনালোকে। কেতিয়া আহিলে এইবোৰ তেখেত মানে এইটো চাওক মানে সিহঁতি মানে প্ৰগ্ৰাম কৰিব মানে সিহঁতি চাওক। আপোনালোক প্ৰগ্ৰাম চব দেখাইছিলে, তাতে সিহঁতি কৰিব মানে চাই লওক। চাওক চাওক না একদম মানে কি ক'ম মানে সিহঁতি প্ৰগ্ৰামটো মানে বহুত হিলাই দিব মানে প্ৰগ্ৰাম হয় আপোনালোকে জানেই, পুৰা চব ফটো চটো তুলি আছে। আৰু আপনাদেরকে মনে করিয়ে দিচ্ছি
শ্রীপুরিয়া পূর্বাঞ্চল দুর্গাপূজা কমিটি তাদের স্বর্ণ জয়ন্তী শারদীয় উৎসব পালন। তো এতিয়া প্ৰগ্ৰামটো আৰম্ভ হৈছে, আপোনালোকে চাই থাকক, খুবেই ভাল পাব আপোনালোকে। আৰু কমেণ্ট বক্সত ক'ব কেনেকৈ লাগিছে আপোনালোক। গাইজ মানে কি ক'ম, ৰামায়ণৰ পৰা ডাইৰেক্ট বাৰা মানে কি ক'ম, অ' মাই গাইজ বলক যাওঁ এতিয়া ঘৰলৈ। আমি খাই উলিয়ালোঁ, পুৰা প্ৰগ্ৰামটো চাই দিলোঁ। এতিয়া আমি আহিছিলোঁ, হৈ গ'ল মানে টাইম 1 বা 2 ঘণ্টা হৈ গ'ল। আমি ইয়াতে আছিলোঁ, আপোনালোকক ভিডিঅ'টো দেখাই চাই আছে আপোনালোকে। সেইটো কাৰণে চাই ভিডিঅ'টো চাই কেনেকুৱা লাগিলে এতিয়ালৈকে একদম মানে ঘৰ যাওঁ, হৈ গ'ল ভিডিঅ'টো মানে সেইটো কাৰণে সকলো ঘৰ যাওঁ। নেক্সট ব্লগ আকৌ পাব মানে ইয়াৰে পাব, চাই থাকিব ব্লগ মানে আপোনালোকে আৰু মোৰ ভিডিঅ' চাব ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু কমেণ্ট বক্সত ক'ব কেনেকুৱা লাগিলে। বাই বাই, আৰু 3 দিন পাছত লগ পাম দুৰ্গা পূজা। ওলাওঁ বহুত ভিডিঅ' চাওঁ চাইছেই। তো সেই গাইছ ফাইনেলি আমি ঘৰ পাই গ'লোঁ আৰু আপোনালোকক পূজা প্ৰগ্ৰাম দেখাব চেষ্টা কৰিলোঁ। আপোনালোকক কেনেকৈ লাগিলে কমেণ্ট বক্সত ক'ব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব বেছি। তো গাইছ পুৰা ফুল পাওঁ মানে কি ক'ম, বহুত মজাকৈ সজাইছে চব। আপোনালোকে দেখাব চেষ্টা কৰিলোঁ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। ধন্যবাদ। ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ। নেক্সট ভিডিঅ' ব্লগত আপোনালোকক লগ পাম। ধন্যবাদ।